গুড মৰ্নিং গাইজ মানে ৰাতিপুৱা ভিডিঅ'টো ৰাতিপুৱা বুলি নহয় মানে 11 বাজিব হ'ল কিন্তু হ'লেও মানে বৰষুণ এৰা নাই পুৰা মানে ৰাতিপুৱা নিচিনা হৈ আছে যেনে মানে ৰাতিপুৱা 7টা বাজিব সময়ত যেনেকুৱা কৰে মানে বতৰটো তেনেকুৱা হৈ আছে মানে পোহৰটো ভালকৈ লোৱা নাই কিন্তু ইমানেই বৰষুণ দিনটো বৰষুণ ৰাতিপুৱা বৰষুণ দিয়ে আছে মানে মই আকৌ যাব লাগে কি বুলি কয় বজাৰ কৰিবলৈ মানে বস্তুবোৰ আনিবলগীয়া হৈ আছে তাতে আকৌ এইডোখৰ মাতি পেলাই দিলোঁ মোৰ গাড়ীখন আছে সেইটো চাইডে এতিয়া মাতি পেলাই দিলোঁ উলিয়াব পাওঁ নে নোৱাৰোঁ মোৰ মানে এতিয়া সন্দেহ হৈছে যদি উলিয়াব পাৰোঁ যাব পাৰিম নহ'লে নাই আৰু এতিয়া চাইডটো জ্বলাই গ'ল হয়তো ছাতিটো খুলি লওঁ কালি বাহিৰতে চেণ্ডেল থ'লোঁ সেইপিনে এযোৰ থ'লোঁ এতিয়া এইযোৰকে পিন্ধি যাওঁ এইযোৰ মানে বেছি তিতা নাই মানে এতিয়া গাড়ীখন উলিয়াব পাৰোঁ নহয় ঠিকনা নাই যদি গাড়ীখন উলিয়াব পাৰোঁ তেতিয়া যোৱা হ'ব নহ'লে নাই গোটেই দেখিছেনে বোকা মানে মাটি দিন আৰু যিমানহে বহুত ডাঙৰকৈ বৰষুণ দিছে চাওক আপুনি ইয়াত মোৰ ছাইডটোতে চাব পাৰিছে কিমান ডাঙৰকৈ বৰষুণ দিছে মই ভিতৰত সোমাই আছোঁ ধৰিব পৰা নাই লেতেৰা বৰষুণৰ আপোনাৰ কি ক'ম উপায় নাই আৰু বৰষুণৰ বতৰত মইনা নুঠে খুলি ল'লোঁ মানে এখন দিয়া ইয়াৰ পৰা উলিয়াই লওঁ যদি ওলাই মানে তেতিয়া যাব পাৰিম নহ'লে ইয়াত গাড়ী যদি ফচি যায় ইয়াতে থৈ দিম আৰু শুকাই উলিয়াম আৰু বলক এতিয়া উলিয়াই চাওঁ পুৰা ফালি মেলি যেনে তেনে উলিয়াই নিলোঁ মানে আকৌ এতিয়া সোমোৱাবলৈ টেনশ্যন হ'ব মানে ডাইৰেক্ট গৈ ঘেঁচকৈ ভৰাইহে দিম আৰু নুলিয়াওঁ গাড়ী আৰু পুহমহীয়াও ইমান ঠাণ্ডা হোৱা নাছিলে মানে এতিয়া মানে ফাগুনত যিটো মানে ঠাণ্ডা হৈছে মানে ইমান ঠাণ্ডা কপি গৈছোগৈ মানে পুৰা মই সেই পুহমহীয়া ইমান ঠাণ্ডাত কাপোৰ 2-3খনকৈ লোৱা নাছিলোঁ মানে ফেন চলাই আৰু কাপোৰ লৈ শুই থাকোঁ আজি ৰাতি ফেন মানে কি হ'ল কাৰেণ্ট নাইকিয়া হ'ল ইনভাৰ্টাৰত চলি আছিলে হ'লেও মানে ফেনখন বন্ধ কৰিছোঁ এনেকুৱা ঠাণ্ডা লাগিছে থপকৈ পালোঁ আৰু চুকা দেই এই 3-4 দিন একেহে যিহেতু মানে বৰষুণ দি আছে মানে বৰষুণ দিলে মানে আপোনাৰ ধৰি লওক পোৱালিটো ভাগৰ মানে মোৰ আমাৰ শিৱৰ কথা কৈছোঁ শিৱৰ মানে যিটো মানে গৰম কাপোৰ পেচাব কৰিলে যিটো মানে আপোনাৰ লাগে মানে পেচাব কৰিয়ে থাকে মানে সেইখন কাপোৰ মানে শুকুৱাই নাই মানে ইমানেই কাপোৰ মানে মানে কাপোৰটো অলৰেডি আছিলে আগত মানে ইমানেই কাপোৰ এইকেইদিন মানে শুকুৱাব বিচাৰিছে শুকুওৱা নাই আৰু ফেন চলাই মানে কিন্তু হ'লেও মানে কি কাৰেণ্টটো নাথাকে যে কাৰেণ্টটো নথকাৰ কাৰণে মানে প্ৰব্লেম হয় মানে ফেন চলাই ঘূৰি থ'বলৈ আৰু আমাৰ ইয়াত একদম মানে আমগুৰিত যদি মোৰ আমগুৰিৰ পৰা কোনোবা চাই আছে গম পায় মানে বৰষুণ যদি অকণমান এইটো পৰে নহয় কাৰেণ্ট কাটিবই মানে কি হিচাপ কি নাজানো মানে সদায় তেহেঁতৰ দেওবাৰে সদায় কাটিবই সোমাই সদায় কাটি আপোনাৰ সেইটো কি বুলি কয় চফাই কৰিম কিবা হেৰি কৰিম বুলি কিন্তু আকৌ লাইটৰ বিলো ধেৰ আহে একো বুজিয়ে নাপাওঁ মানে সেইকাৰণে মানে এতিয়া হালডিং আহিছিলোঁ হালডিঙৰ পৰা আপোনাৰ 3.5 মিটাৰ গৰম কাপোৰ কিনিলোঁ তাৰপৰা আকৌ ঘৰত গৈ মানে কাটিবগৈ লাগিব মানে চাইজত মানে হেৰি কৰি অকণ ডাঙৰকৈ আৰু তাৰপৰা মই গাহৰি মাংস মানে হালডিঙলৈ আহিলে মই গাহৰি মাংস খাই বা দেখিলেও লোভ লাগে মানে হয়তো সেইচতে যোৱাই হয় মানে গাহৰি মাংস 200 টকামান লৈ আহিছোঁ তাতে আকৌ বনাই অকণমান খাওঁগৈ মানে ভাতো খোৱা নাই যিহেতু ইমান এতিয়া পূৰা খাই মেলি একেবাৰে আৰু দোকানলৈ যাবগৈ লাগিব মানে কি হ'ল মই ভিডিঅ'টো মানে যিমানটো মাংস চাংস বনোৱালৈকে আপোনাক চব দেখাই থাকিম চব হেৰি কৰি মানে ভিডিঅ'টো এনেকৈ আহিব ঠাণ্ডা বতৰ যিহেতু ক'তনো ওলাই যাব পাৰিব এতিয়া বৰষুণটো যিহেতু দিয়ে আছে আৰু দোকানলৈ এতিয়া নাই কমেও 11-11:30 হ'ল এতিয়া দোকানলৈ ধৰি লওক খুলিবতো লাগিছিলে সোনকালে কিন্তু কি হ'ল মানুহ নাহে বৰষুণ দি থাকিলে সেইকাৰণে ভাবিছোঁ অকণ দেৰিকৈ খুলি ভাত চাত খাই মেলি একেবাৰে যাম মানে আকৌ ঘৰলৈ অহা যোৱা নকৰোঁ আৰু মানে ঘৰত গৈ ভিডিঅ'টো মানে ধৰি লওক দোকানতে গৈ আপলোড কৰিম মানে এডিটিং কৰি মানে ধুনীয়াকৈ দোকানতে বহি সেইবোৰ কৰি থাকিম আৰু তাৰপৰা সেইকাৰণে মানে এতিয়া বলক ঘৰলৈ গৈ থাকোঁ কিন্তু যিহেতু এতিয়া বৰষুণ অলপ এৰিছে বাৰু অলপ টাইমৰ কাৰণে ঘৰৰ পৰা আহিলে এনেকুৱা হাকিবলৈ আহোঁতে লেট্ৰিনত বহি পিনি ঠিক এনেদৰে মানে এনেদৰে খুলিলোঁ বুজি পাইছে নহয় মানে কালি ৰাতিপুৱা বৰষুণ দি আছে ৰাতিপুৱা আমাৰ পানী তুলিব সদায় ৰাতিপুৱা তোলে আমি কিনো জানো কালি বাজে বৰষুণ দি থাকিব এনেকৈ কালি তুলি থ'ব পাৰিলোঁ কিন্তু এতিয়া আমাৰ পানী নাই এতিয়া পকৰ ধুবলৈও পাৰিম নে এতিয়া গাহৰি মাৰিলে গাহৰি বনাবলৈ পাৰিম নে কি হ'ল হাঁহি আছে যে মোৰ কথাবোৰ শুনি তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাইছে একদম গাহৰি এইটো মানে এইটো তেল চেল নিদিয়াকৈ বনাম মানে বইল অলৰেডি ইয়াত পানী দি দিয়া হ'ল মানে হেৰি কৰিবৰ কাৰণে তাৰপৰা ইয়াত কাটি লৈছোঁ পিঁয়াজ জলকীয়া বিলাহী তাৰপৰা আমাৰ কুটিয়ে খুন্দি দিছে ইয়াত আদা ৰচুন মানে একদম পূৰা বইল হ'ব এইটো আপোনাৰ এই মানে চাবাবোৰত যে খাই যে আপোনাৰ বগা হৈ থাকে যে তেনেকুৱা পূৰা বগাকৈ বনাম চাই থাকিব খুব মানে মুখত দি দিয়াৰ লগে লগে কমি যায় অলপ এই মছলা চছলা দিয়া নহয় অকল নিমখ আৰু একো নাই আৰু এইটো বাছ টেঙা দিয়া হ'ব নাগালেণ্ডৰ বাছ টেঙা আনি থোৱা আছিলে মোৰ পূৰা মজা আছে একদম পূৰা ভাল হৈ যাব লগতে আজি পানীও নাই পানী নাই এইটো এই টেপৰ পানী একদম টিঙত লৈ আহিছোঁগৈ গৈ পিনি মানে কালিয়ে দি থোৱা মোক হেৰিয়ত পাই
ইয়াত দেখিবলৈ পাইছে পানী একদম পূৰা উতলি গ'ল এতিয়া ইয়াত গাহৰি মাংস দিয়া হ'ব গাহৰি বিনা অইলত বনোৱা হয় দেই তেল মানে অকল বইলহে এইটো গাহৰি ইয়াত দি দিয়া হ'ল আৰু এটা কথা এইখনৰ যে সদায় তেতিয়া এইটো খুলি ল'ব লাগে তেতিয়া নহ'লে মাংসটো ৰঙা পৰি ডাঠ হৈ যায় এইটো খুলি লৈ পিনি এইটো অকণমান দেৰি কাৰণে ইয়াত পাৰি থ'ম তাৰপৰা অকণমান পিছত খুলি আকৌ এইবোৰ বিলাহী চিলাহী দি দিম এতিয়া নিদিম অকণমান সিজিবলৈ দিম আমাৰ গোলমোল পুৰা হৈ আছে এইটো গৰম কাপোৰ আনি দিলোঁ নহয় তো পুহ মাহত জুই জ্বলোৱাৰ আগতে আমি জ্বলাই লৈছোঁ আৰু কুকি মই আমি এনেকৈ বহি লৈছোঁ মানে কুকি বহুত দূৰ একদম কাপোৰ চাপোৰ নাই বুলি কৈছে এতিয়া আনি দিলতে শান্তি মানে অঁ বৰষুণ দিছে যে কাপোৰবিলাক পোৱালিভাগৰ কাপোৰবিলাক হেৰি শুকোৱা নাই সেইটোৱে চিন্তা মোৰ মানে কি হৈ গ'ল এতিয়া গাড়ীখন উলিয়াও পাওঁনে নোৱাৰো চিন্তা ৰাতিপুৱা পৰা তাৰ লগত সেইবোৰকে আৰু দেখিয়ে নাই সেইদিনা কালি ভিডিঅ'টো কেনেকৈ তেনেকৈ মাৰি থাকিব উপায় নাই আৰু ফচিলে উলিয়াই নিছোঁ আৰু ভগৱানৰ কৃপাত শিৱৰ কৃপাত একদম সহজকৈ ওলাই গৈছে গাড়ী সোমাই ধৰিছিলে অকণমান ফালি মেলি ওলাই গৈছে পূৰা উলিয়াই মেলি কম চম কাপোৰ মেলি আনিলোঁ তাৰপৰা এতিয়া আকৌ কাটিবলৈ কৈ আছে তাই আকৌ মোক কাটিবলৈ কৈ আছে যোৱা কাটাকে বহি থাকিব নাই কাটিম বাৰু তাৰপাছতে হেৰি নহয় মাংসটো এনেও খাবই নাপাওঁ এনেই যোগালি কৰি দিলোঁ আৰু হ'ব লোকেল কুকুৰা লৈ আহিম অকণমান দেৰি দেই বকিছে শুনিছে ককাই ইমানেই দুখ ঊল গুঠিছে এনেই কৈছোঁ চাৰ্টটো বুটাম লগাইছে ভাল লাগিছে মতা মানুহ যে বুটাম লগাব পাৰে সেইবিলাকে দেখি মনটো বৰ ফূৰ্তি লাগিছে নতুনকৈ চাৰ্টটো কিনিলে কিন্তু কি হ'ব আমাৰ মইনাই কামুৰি দিলে কিমান দুখ পাইছিলে অন্তৰত নতুন চাৰ্ট কুকুৰে কামুৰি দিয়ে বতৰ বেয়া যে সেইকাৰণে ঊলকে গুঠিছে হাঁহিত থাকিব পৰা নাই ঊল গুঠা নাই এনেই জমনিহে কৈছোঁ বুটাম লগাইছে এই খোৱা খাদ্যত একদম হেৰি কৰাত 1 নম্বৰ আৰু ন এইবিলাক খুব ভাল পায় বনাই মই তাজ হোটেলত আগতে কাৰি কৰা আছিলোঁ পইচাটো কম দিলে কাৰণেহে খুচি আহিলোঁ হয় নি পইচা 10 লাখ দিছে মাহে মোৰ অকল নহ'ব নহয় সেয়াই লেভেল শুনিলে একদম যোগাৰ কৰি থৈছে একদম খোৱা বোৱাত বৰ চখ খোৱা বোৱাই মেইন তাৰপিছত চাপিলে এতিয়া হাঁহিবলৈ যে পানী নাই গম পাইছ নাই গম পাইছোঁ সেইটো দুখৰ কথা এতিয়া মই বাহিৰত পথাৰত গৈ ফুটুগালা পাতে মহাৰিবগৈ লাগিব হয় নি পূৰা প্ৰায় আধা ঘণ্টামান হ'ল যিহেতু ফুলখাই পূৰা পানী এনেকৈ মাৰি আছে খুলি লৈ পিনি এতিয়া কৈছে তোমাৰ এনেই চাই থাকোঁতেই যাব ইটো ধৰা মই বস্তুখিনি দি লওঁ পূৰা প্ৰায় এতিয়া মানে চব একেলগে দি দিম মানে মাংসটো সিজিলে চব একেলগে দি দিম আৰু এইখিনি ধনিয়া চনিয়াবোৰ খালি পিছত দিম আৰু পিঁয়াজ চিয়াজ চব একেলগে দি দিওঁ এইটো বিলাহী কেইটা দিলা বিলাহী 3টা 4টা বিলাহী খাবা আজি মই এনেও নাখাওঁৱে দেখোন তাৰপৰা এইকেইটা জলকীয়া তাৰপৰা এইকেইটা আলু নিয়ম অনুসাৰি গোটাকে দিলা নি আলু মোৰ এটা ওপৰত ঠাণ্ডা আছে তলত ঠাণ্ডা নাই দেখিছা নি বেলেগ এলিয়েন হয় মানুহ এলিয়েন টাইপ মানুহ ই হ'ব তাৰপৰা নিমখটো কমকৈ দি দিছোঁ সোৱাদ অনুযায়ী এইটো মই পিচিছিলোঁ দেই হৈ গ'ল এতিয়া এই মালটো লাগিব এই মালটো এইখন হেতাই লগাই দিছোঁ দেই হেতা আৰু 3টামান হুইচেল দিম আৰু তাৰপৰা ডাইৰেক্ট কাঢ়িহে হুইচেলটো দি দিম মুখে খাবলৈ ভয় হৈছে না হেৰি এইটো চা পানীয়ে নাই কাৰেণ্টটো আহিলে বুলি যে কুকিয়ে মানে সেইকাৰণে একদম পূৰা এইটো
এইটো এতিয়া মই ভালছে হাগিব পাৰিম আৰু মানে বিন্দাছ মানে বহুত সঁচাকৈ কৈছোঁ দেই বহুত হাগি আছে মানে লেট্ৰিন কৰি লেট্ৰিনলৈ যাওঁ ভাতটো খাই বিন্দাছ দোকানলৈ যাওঁ এইখিনি বোলা হৈছে গাহৰি ডিম মানে গাহৰি মাংস দিছে সেইটো পূৰা হেৰি হৈ আছে পূৰা জোলটো বাকী দেখাইছোঁ ৰ'ব গৰম তো যিহেতু মই ভাতটো খাই লওঁ মানে আমাৰ ঘৰলৈ আলহী আহিছে কুকিয়ে চাহ বনাত লাগি গৈছে আলহী আহি গ'ল চাহ বনোৱা মই ভাতটো খাই লওঁ দেই তুম হৈ যাব মই ভাত চাত খাই হৈ গ'ল একদম পূৰা লেট্ৰিন চেটিঙো কৰি ল'লোঁ তাৰপৰা আমাৰ মোৰ অকল মানুহৰ কাৰণে নহয় আমাৰ ককাই একদম গাহৰিৰ কাৰণেও দানা বনাই আছে তাৰপৰা ই দেখিছে একদম পূৰা মানে খৰি নাই ন গাহৰি আল চাল মানে ধৰি লওক গাহৰি দানা চানা বনালে খৰি চৰি লাগে যিহেতু এনে শুকান বা কাটিছে মানে যিটো আপোনাৰ ৰ'দ দিলে শুকুৱাব লাগিব তেতিয়াহ'লে মানে এতিয়া ভিডিঅ'টো সমাপ্ত কৰিব লৈছোঁ মানে কি হ'ল আপোনালোকে যদি মৰম দিয়ে নহ'লে 50K হ'ব আৰু ভাবিছোঁ জল্দি মানে 50K কৰি দিয়ক আৰু মানে ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব আৰু যিহেতু মানে অকণ কমেণ্ট কৰিব আপোনালোকে মানে কি হ'ল কমেণ্ট পঢ়ি মানে আপোনাক উৎসাহ এটা বাঢ়ে আপোনালোকক এনেকুৱা ভালেই লাগে কিছুমানে যিটো নতুন আৰু কৈ দিয়ে তো যিহেতু যিমানটো পাৰে শিকাব চেষ্টা কৰিব মানে তেনেকৈ আপোনালোকৰ মতে কৰিবলৈ যাম তো ঠিক আছে এতিয়ালৈ বাই বাই অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিছোঁ